Hello everyone, আজি মোৰ কিচেনত আছে গাহৰি এইফালে চিকেন আপোনালোকে চাই থাকিব শেষলৈকে ভিডিওটো মইনো কি বনাও বেছি টানকে নবনাও সিম্পলকে বনাম গাহৰিটো মই বইল কৰি লৈছো এইবোৰ চিকেনটো ধুই থৈছো এতিয়া বনাম বলক ভিডিওটো আৰম্ভ কৰো লাইপাত গাহৰি চিকেন মিক্স আপ কৰি বনাম সকলোৱে চাই থাকক ভিডিওটো শেষলৈকে আৰু কেনেকেনো বনাম চাই থাকিব দেই পিঁয়াজ অকণমান কাটি লৈছোঁ এতিয়া অকল এটা পিঁয়াজ কাটিছোঁ মই বাকীখিনি পিছত দিম এতিয়া তেলত তেল ইউজ কৰা নাই পুৰা ড্ৰাইকে বহাইছোঁ মই আগতে গাহৰিটো বইল কৰি লৈছোঁ অকণমান তাৰপৰা এতিয়া চাওক অকণো তেল ইউজ কৰা নাই ইয়াৰ পৰা অকণকৈ তেল ওলাব যিখিনি তেল ওলাব সেইখিনি তেলতে মই ফ্ৰাই কৰি থাকিম দেখাই গৈ আছোঁ আপোনালোকে শেষলৈকে চাই থাকিব দেই ভিডিঅ'টো মই এতিয়া সোৱাদ অনুসৰি নিমখ কাটি লৈছোঁ বেছি আলু নিদিওঁ যিহেতুকে মই লাই পাতো দিম সেইটো কাৰণে অকণমান আলু দিছোঁ এতিয়া খুব ধুনীয়াকৈ উতলিছে পূৰা তেলৰ বুৰবুৰণি এতিয়া মই আপোনালোকক দেখুওৱা নহ'ল মই জালুক দি দিলোঁ এতিয়া মই এটা বিলাহী দিম সেইটো কাটি লৈছোঁ মই কাটি পেলাই দিম তাৰপিছত লাষ্টত মই লাই শাক দিম আৰু মই দিম আৰু এটা বস্তু দিম বেলেগ মছলা ইউজ নকৰোঁ চ' মেগী মছলা দিম এইটো খুব ধুনীয়া ফ্লেভাৰ আহে মেগী মছলা আপোনালোকেও খাই চাব মেগী মছলা